গৈছিল আৰু আজি সকলোকে সামৰি লৈ সকলো দিশ সামৰি লৈ এই চুক্তিখন হৈছে মই ভাবোঁ এই চুক্তিখনে শান্তি আৰু প্ৰগতিৰ কাৰণে এটা নতুন পথৰ সূচনা কৰিব আৰু দ্বিতীয় কথাটো হৈছে যে এইখন অসমতে ডিভাইড আছাম 50-50 বা অসম বিভাজনৰ এটা দাবীত এটা আন্দোলন চলিছিল সেই আন্দোলনৰ সমাপ্ত ঘটিছে এই চুক্তিখনে সমগ্ৰ অসমখনক পুনৰবাৰ ঐক্যবদ্ধ কৰিছে আৰু আমি চৰকাৰখনে সদিচ্ছা প্ৰদৰ্শন কৰিছে আৰু আমি এতিয়া শান্তি আৰু প্ৰগতিৰ এক নতুন দিশত আমি অগ্ৰসৰ হ'বলৈ আমি সক্ষম হ'ম কিছুমান বিষয় আছে যিবিলাক আলাপ আলোচনাৰ মাধ্যমেৰে তাৰ মীমাংসা কৰা হ'ব বা মীমাংসা হ'ব আৰু গতিকে মই আন যিসকল এতিয়াও আছে সংগঠন বিদ্ৰোহী সংগঠন বা উগ্ৰবাদী সংগঠন সকলো সংগঠনক আলোচনাৰ ফালে আলোচনাৰ টেবুললৈ আহিবৰ কাৰণে আহ্বান জনাইছোঁ মই ভাবোঁ যে প্ৰভাৱ নপৰে কাৰণ মিচিং স্বায়ত্তশাসিত পৰিষদ বা ৰাভা তিৱা দেউৰী এই স্বায়ত্তশাসিত পৰিষদবিলাককো সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ কাৰণে অসম কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰিছে আমি সকলোবিলাক একেখন অসমতে আছোঁ মিচিং স্বায়ত্তশাসিত পৰিষদখন অসমৰ পৰা পৃথক এখন পৰিষদ নহয় বা সোণোৱাল কছাৰী পৰিষদখন নহয় আমি একেখন অসমৰ ভিতৰত ঐক্যবদ্ধভাৱে সকলোৱে আলোচনাৰ জৰিয়তে সমস্যাসমূহ সমাধান কৰিম